একপক্ষ প্ৰেম। সেইখন এখন বেলেগ পৃথিৱী, য'ত বাস কৰে কাল্পনিক প্ৰেমিকাই। কোনোবাই গম নোপোৱাকৈ তেওঁক নিজৰ কৰাৰ সাহসটো একপক্ষ প্ৰেমতহে সম্ভৱ। তেওঁ গম নোপোৱাকৈ তেওঁৰ কিছুমান নিৰ্দিষ্ট ফটো বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা, তেওঁ নজনাকৈ তেওঁৰ নামটো উচ্চাৰণত নিজে নিজে এটি হাঁহি বিৰিঙি উঠা, এই নাটকখন কেৱল একপক্ষ প্ৰেমতহে চলি থাকে। কোনো বাধা নোহোৱাকৈও পাগলৰ দৰে কাৰোবাক ভাল পাব পাৰি সেই একপক্ষ প্ৰেমত। নিৰ্জনতাতেই হওক বা কোলাহলৰ মাজতেই হওক, তেওঁৰ ফটোবোৰ চাই যেতিয়া অকলে অকলে হাঁহি থকা হয়, মানুহে পাগল বুলি কয়। কিন্তু মানুহবোৰক কেনেকৈ বুজাম? বিশ্বাস কৰক, মন দাপোনত তেওঁৰ প্ৰতিচ্ছবিখনে বৰ বেয়াকৈ সাজ বহাই গ'ল। উশাহত তেওঁৰ অনুভৱ বিৰাজমান, হৃৎপিণ্ডৰ স্পন্দন দুগুণে বাঢ়ি আহে যেতিয়া মই পৰোক্ষভাৱে তেওঁলৈ ব্যক্ত কৰা কথাবোৰ, ভাৱবোৰ তেওঁ নিৰীক্ষণ কৰে। সেমেকা দুয়োঠে ক'ব নোৱাৰাকৈ লাজুকী হাঁহি এটি পিন্ধিবলৈ ধৰে। উত্তেজনাবোৰ বাঢ়ি আহে। মনটোৱে বাৰে বাৰে চিঞৰিব খোজে, মই তোমাক ভাল পাওঁ। মুঠতে কথা হ'ল, প্ৰেমৰ নামত এটা সম্পৰ্কত থকাটো স্বাভাৱিক, কিন্তু কিছুমান মাদকতা অনুভূতি এই একপক্ষ প্ৰেমতহে আছে, মাথো একপক্ষ প্ৰেমত।